হলি হেপী হলি এয়া আমাৰ গুণগুণে হলি শুভেচ্ছা জনালে দেই আপোনালোকে বাৰু হলি খেলিলে নে আৰু আমাৰ এয়া চব হলি মানে ৰং চং আনিবলৈ নহ'ল দেই এয়া মই ঘৰ সাৰি আছোঁ তাৰপিছতে বৌয়ে ক'ৰবাৰ পৰা পেকেট এটা উলিয়ালে মানে পেকেট এটা মানে কি হেৰিটো চাই ল'লে এক্সপায়াৰটো চাই ল'লে 5 বছৰমান আছিলে বোলে যোৱা বছৰ আনি থোৱা ধুনীয়া ভাল পেকেট এটা উলিয়াই পিনি এয়া মোৰ মুখত সানিলে মাৰ মুখত প্ৰথমে সানিছে মা সানিলে মোক সানিলে সানি পিনি এতিয়াতো আমাৰ ওচৰত হলি নাই কি কওঁ লাগিছে সেইফালে ল'ৰা ছোৱালী কেইটামান লৈ আহিছে ল'ৰা ছোৱালী কেইটামান দেখিছেনে সেয়া ল'ৰা ছোৱালী কেইটামান মানে লৈ আহিছেগৈ আমি হলি খেলোঁ আমাৰ ওচৰততো হলি নাই সিহঁতকে লৈ আহিছেগৈ আগবঢ়াই গৈ পিনি সেয়া এতিয়া চোতালত হলি খেলিম আমি ঘূৰি ফুৰিছানে হলি খেলি খেলি এতিয়া হলি কালাৰ আছে নাই ৰং নাই ৰং নাথাকিলে কেনেকৈ খেলিবা এতিয়া এতিয়া মিঠু তাকে ধৰিবগৈ লাগিব হে এইবোৰ মুখত নলয় বোকা খেলিম নে কি বাৰু এতিয়া বোকাকে খেলোঁগৈ ব'লা পুখুৰীলৈ হে কালাৰ হলিহে আৰু দেই ষ্টাৰ্টিং হেপী হলি হেপী হলি হেপী হলি হেপী হলি এইটো ডাঙৰ নহয় ইয়াক এনেকৈ দিব লাগে এনেকৈ দিব লাগে এটিকো এনেকৈ দিব লাগে এনেকৈ হয়নে লোৱা এতিয়া তোমালোকে লোৱা ভাইটিক এটা অকণ লগাই দিয়া ভাইটিক লগাই আমাৰ ভণ্টিক অকণ লগাই দিয়া অঁ ৰখা ভালকৈ অঁ হেপী হলি আমাৰ গুণগুণে লোৱা আকৌ বাক লগাই দিয়া আকৌ অকণ লোৱা তুমি লোৱা অঁ হয় বাক লগাই দিয়াগৈ যা হয় বাক লগাই দিয়া আকৌ লগাই দিয়া অঁ এই ভণ্টিক লগাই দিয়া বাক লগাই দিয়া যোৱা বাক এনেকৈ যোৱা তুমি লগোৱাগৈ ভাইটি লোৱা ফোনটোৱে ইমান বুজি পোৱা হৈছে নহয় মানে হলি বুলি ক'লে সি কিয় জানো পলাই ফুৰিছে নহয় নাজানো এয়া মোক হলি লগাবলৈ দিয়া নাই গম পাইনে ইমানেই পলাইছে হলি বুলি ঘূৰি ফুৰিছে দৌৰাই সানিবলগীয়া হৈছে তুমি লগাই দিয়া ফোনটোৱে লগাই দিয়া অঁ দাদাক লগাই দিয়া অঁ লগাই দিয়া পাতি দিয়া অঁ আমাৰ গুণগুণ বাক লগাই দিয়াগৈ গুণগুণক লগাই দিয়াগৈ এয়া লোৱা গুণগুণক লগাই দিয়াগৈ অঁ লগাই দিয়া গুণগুণক লগাই দিয়া চকুত পাইছে চাওক অঁ তুমি লগাই দিয়া আকৌ ভাইটিক তুমি লোৱা আকৌ লগোৱা বাক লগোৱা তাকে লগাইছেগৈ লগোৱা অকণ হালি ল হেহা অকণ হালি ল এনেকে হলি আনিব লাগে হয় দে এনেকে আনিব লাগে দাদাৰ ওচৰলৈ চাব দেই দাদাৰ ৰিয়েকশ্যন কি হয় মই কাপোৰটো ভাল কাপোৰ পিন্ধি আছো বোলো কাপোৰটো খুলি ল'ব দে কাপোৰ বেয়া হ'ব যদি হলি সানো সেই হেনো আমাৰ কাইলৈ পটাছ ছটিয়াব সেইকাৰণে পটাছৰ টোপোলা লৈ ইয়াত দেখিছে ৰেডি হৈ গ'ল আমাক ছটিয়াব তাৰপিছত ৰং নাছিলে যে দাদাই সিহঁতক পইচা দি পঠালে যে তহঁতি ৰং আনগে যা আমাৰ চোতালতে খেলিবি তাৰপিছত ৰং আনি এয়া ভাগহে হ'ল কাৰণ সিহঁতি ৰং আনি পোৱালে যিমান দেৰি হ'ল সিমান দেৰিলৈ গা পা ধুই আমি আজৰি হ'লোঁ তাৰপিছত সিহঁতকে ক'লোঁ আৰু তোমালোকে যে ভাগ কৰি লৈ লোৱা যোৱা তোমালোকে নামঘৰ জাপৰিতে খেলাগে তাৰপিছত আমাৰ অকণমানিটো দেখিছেনে সিহঁতৰ লগত মনে পাল মাৰি পলাইছিলে নহয় যেনে তেনে ঘূৰাই ইয়াত থৈ গৈছেহি তাৰপিছতে আকৌ এয়া দেখিছেনে কাপোৰ এসাঁজ পিন্ধি যাবলৈ ওলালোঁ এফালে হলি বুলি বোলো অকণমান ফুৰি আহোঁগৈ ক'লৈ যাওঁ কি কথা আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব এতিয়া ষ্টাৰ্ট কৰোঁ আহক হেল্ল' নমস্কাৰ ক'বলৈ থাকিয়ে গ'ল ক'লৈ আহিছোঁ আজি এয়া অকণমান
নিউলি মোৰ কলেজীয়া বান্ধৱী ঘৰলৈ আহিছোঁ তাকে বোলো আপোনালোকক অকণমান দেখাই দিওঁ আহিলোঁ ঘৰলৈ চাহ তাহ খালোঁ এতিয়া ভাতৰ যোগাৰ হৈছে ভাতো খাবলৈ লৈছোঁ তাকে সেয়া অকণমান এতিয়াহে মনত পৰিছে বোলো ভিডিঅ' এটা কৰি থওঁ ইমান ধুনীয়া এটা মানি প্লেণ্ট এজোপা আছে দেখিছেনে একদম ইয়াৰ পৰা বৈ গৈছে বগাই গৈছে এইফালে 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 এয়া সিদিনাখন যে কৈছিলোঁ মই এনেকুৱা ঘৰ ভাল পাওঁ আৰু সঁচাকৈ দেখি খুব ভাল লাগিছে এতিয়া আহক ভাতৰ থালিলৈ যাওঁ এয়া চক ৰাইজ মই যে খাওঁ খাওঁকৈ থাকোঁ কিন্তু মই ইমানো বেছি ভাত নাখাওঁ দেখিলে কাঁহীখনৰ আধা ভাত দিছিলে তাৰে আধা সমানে মই থৈ দিলোঁ বাকী পিছে বাকী মাছ মাংস খোৱাত কিন্তু বেছি গুৰুত্ব দিওঁ কিন্তু ভাতকেইটা আকৌ মই কমাই খাওঁ চব কিমান অকণমান ভাত লৈছোঁ আৰু খোৱাৰ পাতত আছিলে এইফালে চীনা হাঁহৰ মাংস এইফালে চজিনা আৰু সৰু আলুগুটি ভাজি বিলাহী দালি তাৰপিছতে আছিলে নেমু আচাৰ মই একদম কাঁহীতে ঢালিয়ে ল'লোঁ মানে আৰু তাৰপিছত খুব টেষ্টিৰে খালোঁ খোৱাৰ পাছতে এয়া লগৰজনীয়ে খাইছে তাহাঁতৰ খোৱাৰ পাছতে বোলো খাই লোৱা লগে ভাগে তাৰপিছতে এই অকণমান দেখাই দিলোঁ সিহঁতি খোৱা আৰু এয়া তাতে লগ পালোঁ আমাৰ গাঁৱৰে এজন মামা মামী হয় কিন্তু দাদা নবৌ বুলিহে মাতোঁ আৰু এয়া মোৰ লগৰ বান্ধৱীজনী আপোনালোকক দেখাই নাই নহয় তাইক মই আহিবই হ'ল শেষত অহাৰ সময়ত ভিডিঅ'টো এনেকৈ কৰিলোঁ তাইকে ক'লোঁ যে তুমি অকণমান ভিডিঅ' কৰি ৰাখি দিয়া পিছত মোক দি দিবা আৰু এয়া কথা বতৰা পাতি কৰি আহোঁতে বিশেষ ভিডিঅ' কৰিবলৈ নহ'ল অকণমান স্মৃতি হিচাপে থৈ দিলোঁ আকৌ কেতিয়া যাব পাৰিম নাজানো আৰু ভিডিঅ'টোৰ যোগেদি জ্যোতিমালা তোমাকো কৈছোঁ ভাল লাগিল তোমালোকৰ ঘৰলৈ গৈ আকৌ কেতিয়া যাব পাৰোঁ নাজানো সময় সুবিধা মিলিলে আকৌ আহিম তোমালোককো নিমন্ত্ৰণটো দি থৈ আহিছোঁ যদি পাৰা সোনকালে আহিবা বুলি আশা ৰাখিলোঁ আলহী যাবলৈ ওলাইছে আন্ধাৰ হৈ গৈছে আৰু আন্ধাৰ হৈ গৈছে বাই বাই ঘৰলৈ যদি টাটা বাই বাই মোলৈ ভিডিঅ'টো দি দিবা দেই অ'কে